Hello everyone, welcome to my channel. আজি মই মটন কিমা ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন কেনেকৈ বনাইছোঁ চাওঁ। এতিয়া মই ধনিয়া পাত দিলোঁ, পদিনা দিলোঁ, নহৰু দিলোঁ, আদা দিলোঁ, জলকীয়া আৰু ইয়াত নৰসিংহ পাত দি এইখিনি মই পেষ্ট এটা বনাই ল'লোঁ। ইয়াত মই লং, ইলাচি, ডালচেনি দি দিছোঁ। এয়া পিঁয়াজ দি দিছোঁ ইয়াত। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। আৰু ইয়াত মই মটন কিমাখিনি দি দিছোঁ। ভালদৰে মিহলাই ইয়াত নিমখ দি দিলোঁ। পানীখিনি শুকাই গৈছে আৰু মই এইখিনি ইয়াত প্লেট এখনত উলিয়াই লৈছোঁ। ইয়াত অকণমান মিঠাতেল দি পিনে মই ইয়াত পেষ্টখিনি দি দিছোঁ। হালধি এচামুচ দিছোঁ ইয়াত। জলকীয়া গুড়ি এচামুচ। জিৰা এচামুচ। ধনিয়া এচামুচ। আৰু এইখিনি ভালদৰে মিহলাই লৈছোঁ। এইখিনি মই ইয়াত দি দিছোঁ কিমাখিনি। ইয়াত দৈ দি দিছোঁ মই আধা বাটি। ধনিয়া, পদিনা আৰু নৰসিংহ পিচি থোৱা পেষ্টখিনিৰ লগত এইখিনি ভালদৰে এতিয়া মিহলাই ল'ম। এতিয়া পানী আধা কাপ ইয়াত দি দিছোঁ। মোৰ ৰেচিপিটো হৈ গৈছে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। ধন্যবাদ।